নমস্কাৰ বন্ধুসকল, আজি আমি এটা বিশেষ কথা যেটো কথা আপোনালোকে ইয়াত বোৰ্ডত দেখিবলৈ পাইছে 40ক হৰণ কৰিছো 4ৰে আৰু 1000ক হৰণ কৰিছো 3ৰে চাই লওক। আৰু পাকিস্তানী সকলৰ বিষয়ে আমি ক'বলৈ বিচাৰিছো যে যোৱাকালি হৈ যোৱা যেটো আমাৰ ইণ্ডিয়ান আৰ্মি 3:30ত যেটো আমাৰ এটাক কৰিলে সেই এটাকটোৰ বিষয়ে যে পাকিস্তানী সকলে কি কৰিছিল 30 কেজি ওজনৰ বোমা পেলাইছিল, কিন্তু ইণ্ডিয়ানে কি কৰিছে 1000 কেজি ওজনৰ বোমা ফেলিছে আমাৰ 33.34 মানে গুণ বেছি ওজনৰ বোমা পেলাইছে। এইটোৱে হ'ল আমাৰ প্ৰতিশোধ, ইণ্ডিয়ান আৰ্মিৰ প্ৰতিশোধ, ইণ্ডিয়ান লোকৰ প্ৰতিশোধ। সেইটো দেখাবলৈ গৈ আছো। লগতে এইটো চাওক যে সিহঁতে আমাৰ 40টা মাৰিছিল আৰু সিহঁতৰ 400টা মাৰিছিল, মানে কিমান বেছি 10 গুণ বেছি। গতিকে পাকিস্তানীসকল আপোনালোকে মনত ৰাখিব যে আপোনালোকে যিটো আক্ৰমণ যি পৰম আক্ৰমণ কৰিব তাৰে 10 গুণ বেছি পৰা অকণ আমি কৰিম। গতিকে আমি আপোনালোকতকৈ কিমান শক্তিশালী সেইটো জানি থওক আৰু জানি ল'ব। গতিকে ইমৰান খান আপোনালোকক কৈছোঁ, আপোনাৰ যিবিলাক ভাষা যিবিলাক কথা যিটো দপদপনি, আপোনালোক ইমান ডাঙৰ এখন দেশ যিখন দেশক 5 মিনিটত ধ্বংস কৰি দিব পৰা শক্তি আছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ, সেইখিনিয়ে ক'বলৈ বিচাৰিছোঁ যে ইণ্ডিয়ান আৰ্মি ইণ্ডিয়াক জোকাই নল'ব, জোকাই ল'লে আপোনালোকৰ পৰিণাম বহুত বেয়া আছে। গতিকে এইখিনিয়ে আজি এইটোৱে ভিডিঅ' কৰিলোঁ যে এইখিনি ক'বলৈকে মই আজি এইটো ভিডিঅ' বনালোঁ যে ইণ্ডিয়ান আৰ্মি আমি প্ৰাউড কৰোঁ। কিয়? এইকাৰণে য'ত 30 তাত 1000, য'ত 40 তাতে 400, এইটোৱে ডিফাৰেঞ্চ। জয় হিন্দ, ভাৰত মাতা কি জয়। এটা কথা ক'ব খুজিছোঁ, ইণ্ডিয়ান আৰ্মি কেতিয়াও দুৰ্বল নহয়। ইণ্ডিয়ান আৰ্মি সদায় যুঁজি যাব আৰু সদায় যুঁজিব। জয় হিন্দ, বন্দে মাতৰম।